হেল্ল' গাইজ, আছামিজ ব্লগাৰ NSৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো নিশ্চয় চাই ভাল পাব। ব'লক আজি ভিডিঅ'ৰ মাজলৈ যাওঁ। আজি আপোনালোকক জনাম ৰং টিভি চেনেলত সম্প্ৰচাৰিত হৈ থকা এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে বৃষ্টি। আৰু বৃষ্টি ধাৰাবাহিকখনত অভিনয় কৰি থকা পুলিচ DSPত অভিনয় কৰা মনদীপাৰ আচল পৰিচয় কি, তেওঁৰ আচল ঘৰ ক'ত, তেওঁৰ শিক্ষাগত অৰ্হতা কিমান, এইবিলাক জনাম এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সুন্দৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। মনদীপা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল নাম হৈছে সংগীতা পাছনি। তেওঁৰ জন্মস্থান হৈছে শিৱসাগৰ। তেওঁৰ পৰিয়ালত আছে 4জন সদস্য, তেওঁৰ স্বামী আৰু তেওঁৰ 2টি যমজ সন্তান আৰু তেওঁ। অভিনেত্ৰীগৰাকীৰ শিৱসাগৰত জন্ম যদিও দেউতাকৰ চাকৰি সূত্ৰে তিনিচুকীয়াত আছিল আৰু সেই তিনিচুকীয়াতেই তেওঁ নাৰ্চাৰীৰ পৰা হাই ছেকেণ্ডেৰীলৈকে শিক্ষা গ্ৰহণ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পিছত তেওঁ হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছিল বাডিংবাৰ্ড স্কুলৰ পৰা। তেওঁৰ ষ্ট্ৰীম আছিল কমাৰ্চ। গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। তেওঁ MBA কমপ্লিট কৰিছে পঞ্জাৱ টেকনিকেল ইউনিভাৰ্চিটিৰ পৰা। এতিয়া আপোনালোকক জনাম তেওঁৰ মাক দেউতাকৰ ঘৰত কোন কোন আছে। তেওঁৰ মাক দেউতাকৰ ঘৰত মাক দেউতাক, দাদায়েক, নবৌৱেক আৰু দাদায়েকৰ এগৰাকী কণমানি ছোৱালী। সংগীতা পাছনিয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়েই মাত্ৰ 18 বছৰ বয়সতে এয়াৰ হোষ্টেছত চাকৰিত জইন কৰিছিল। তেওঁ 2016 চনত অভিনয় জগতত খোজ দিছিল। তেওঁৰ অভিনয় কৰা প্ৰথম মেগা চিৰিয়েলখনৰ নাম হৈছে কোন মোৰ আপোন। বৃষ্টি ধাৰাবাহিকখনত আপোনালোকে অভিনেত্ৰী মনদীপা মহন্ত অভিনয় চাই কেনেকুৱা পাইছে? নিশ্চয় ভাল পাইছে। তেওঁ কোনে ভাল পায় এটি লাইক কৰিব, লগতে এটি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অভিনয়ৰ উপৰিও তেওঁ গীত গায়ো ভাল পায়। তেওঁৰ কণ্ঠত কেইটামান গীতো মুক্তি পাইছিল। তেওঁ সুন্দৰ অভিনয়েৰে সদায় আগুৱাই যাওক, আমি তাৰেই কামনা কৰিছোঁ। লগতে তেওঁৰ নতুন অভিনয় আমি চাবলৈ পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। তেওঁৰ বিষয়ে আজি ইমানেই আছিল। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আহিম, কিন্তু যিসকলে ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ত।